নমস্কাৰ যিখন আণ্ডাৰটেকিঙৰ কথা কৈ আছিলে সেইখনৰ মই অসমীয়া অনুবাদ কৰি অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দুটা খেলিমেলি যেন লাগিছে। ওপৰতে লিখা আছিল আণ্ডাৰটেকিং আৰু ৰোল নম্বৰ নাম এইখিনি। তাৰপিছত লিখা আছিলে ক্ৰুচিয়েল ডেটটো 14/10/2024 তাৰিখে OBC নন ক্ৰিমিনেল অৱস্থাৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰা নাই, যাৰ কাৰণে মোৰ OBC নন ক্ৰিমিনেল প্ৰমাণপত্ৰৰ তাৰিখে জাৰি কৰা হোৱা নাই। যদি মোৰ ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰত কোনো মিল নোহোৱা হয়, যাৰ ফলত ভৱিষ্যত মোৰ নন ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰৰ অভাৱৰ বাবে মোৰ প্ৰাৰ্থিত্ব বাতিল হ'ব পাৰে, তেন্তে মই দায়ী হ'ম। ইয়াতে কনফিউজন এটাই লাগিছে যে ইয়াতে যিটো যিটো পেৰাগ্ৰাফ আছে, যদি মোৰ ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰত কোনো মিল নোহোৱা হয়, ক্ৰিমিলেয়াৰ মানে তুমি ক্ৰিমিলেয়াৰ মানে হৈ যাবা, আৰু মানে OBCত তুমি নপৰিবা, এনচিএলৰ আণ্ডাৰত তুমি নপৰিবা। এনচিএল মানে হৈছে নন ক্ৰিমিলেয়াৰ, যিটো 8 লাখ বা যিটো ধাৰ্য কৰা আছে সম্পত্তিৰ, সেইটো আণ্ডাৰত যদি তুমি নপৰা, আৰু যদি মোৰ ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰ কোনো মিল নোহোৱা হয়, যাৰ ফলত ভৱিষ্যত মোৰ নন ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰ অভাৱৰ বাবে মোৰ প্ৰাৰ্থিত্ব বাতিল হ'ব পাৰে, তেন্তে মই দায়ী হ'ম, ইয়াতে লিখা আছে। মোৰ মতে এইখন আণ্ডাৰটেকিং কৰাতকৈ তোমালোকে যদি DC ছাৰৰ পৰা লিখাই নিলা হয়, তেন্তে ভাল হ'ল হয়। ইয়াতে কনফিউজন দুটা পইণ্ট আছে, এটা হৈছে ক্ৰিমিলেয়াৰ পইণ্টটো, আৰু ছেকেণ্ড হৈছে ভৱিষ্যত মোৰ নন ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰ অভাৱৰ বাবে মোৰ প্ৰাৰ্থিত্ব বাতিল হ'লে মই নিজে দায়ী হ'ম। সেইটো কাৰণে অকণমান কনফিউজন আছে। যদি কাৰোবাৰ বয়স URৰ নাছিলে, তেন্তে হয়তো অসুবিধা হ'ব পাৰে। মোৰ মতে যিসকলে DC ছাৰৰ পৰা লিখাই নি জমা দিছে, তেওঁলোকৰ কাৰণে সুবিধা হৈছে। এতিয়া কোনোবাই যদি ডিটেইল গম পাইছা, আমাক কমেণ্ট কৰি জনোৱা। ইয়াতে যিটো অসমীয়া অনুবাদ, ইংলিছখনো মই পঢ়ি চালোঁ। ইয়াতে মেইন প্ৰশ্নটো হৈছে ক্ৰিমিলেয়াৰ। প্ৰথম যিটো লিখা আছে ছেকেণ্ড পেৰাগ্ৰাফৰ প্ৰথম লাইনত, যদি মোৰ ক্ৰিমিলেয়াৰ প্ৰমাণপত্ৰ কোনো মিল নোহোৱা হয়, যে পিছলৈ যদি তোমাৰ কিবা অসুবিধা পায় তোমাৰ ডকুমেণ্টত, তেন্তে তোমাক বাতিল কৰি দিয়া হ'ব, প্ৰাৰ্থিত্ব তোমাৰ বাতিল কৰা হ'ব বুলি ইয়াতে লিখা আছে, আৰু দায়ী তুমি নিজেই হ'ব। চহী তোমাৰ ৰোল নম্বৰ নাম ঠিকনা ইয়াতে লৈছে। সেইটো কাৰণে অকণমান কনফিউজন লাগিছে। মোৰ মতে যিসকলে DC ছাৰৰ পৰা সময় লৈ লিখাই লৈ গৈছে, তেওঁলোকৰ ভাল হৈছে। আৰু এই আণ্ডাৰটেকিংখন মানে এনেকুৱা হ'ব পাৰে, তোমাক UR কৰি দিব পাৰে, আৰু যদি UR কৰি দিয়ে, তোমাৰ যদি বয়স নাথাকে, তোমাৰ প্ৰাৰ্থিত্ব বাতিল হৈ যাব। সেইটো কাৰণে অকণমান কনফিউজন লাগিছে। বাকী তোমালোকে সুধি চোৱা, বাকী চেণ্টাৰবিলাকৰ যিসকল কেণ্ডিডেট আছে তেওঁলোককো সুধি চোৱা।